এই মন্দিৰত প্ৰতিষ্ঠা কৰা প্ৰস্তৰ মূৰ্তিবোৰ আমাৰ আস্থা আৰু বিশ্বাসৰ প্ৰতীক। ইয়াত থকা প্ৰতিটো শিলৰ মুখতে ঈশ্বৰ লুকাই আছে। আৰু এই সেউজীয়া গছ-গছনিবোৰ গছবোৰে উশাহ লৈ ভাবি থমি জীয়াই আছে। তেনেহ'লে মানুহবোৰে গছ-গছনিবিলাক কিয় কাটি পেলাব বিচাৰে? কিয় পাহাৰ পৰ্বতবিলাক সহায় দিব বিচাৰে? এইবোৰ কিয় ভাঙি চুৰমাৰ কৰি দিব বিচাৰে? য'ত প্ৰেম থাকে তাত থাকে ঘৃণা, য'ত পোহৰ থাকে তাত আন্ধাৰো থাকে। মানৱৰ পৃথিৱীতে দানৱে সাম্ৰাজ্য পাতি ৰুদ্ৰ। তেনেহ'লে দানৱবোৰে আমাৰ সেউজীয়া পৃথিৱীখন কিয় ধ্বংস কৰি পেলাব বিচাৰে? সেইবাবেতো শান্ত সৈন্য শিৱ সনাতনে অসুৰক সংহাৰ কৰিবলৈ ৰুদ্ৰ ৰূপ ধাৰণ কৰে। ৰিয়া, তুমি ইমান সুন্দৰ সুন্দৰ কথা ক'ত ক'বলৈ শিকিছা? হৃদয়ত সেউজীয়া থাকিলে অৰণ্য কেতিয়াও অচিনাকি হ'ব। মই সব জানো আকাশ, সব জানো। তোমাৰ আৰু প্ৰিয়াৰ সম্পৰ্কৰ সকলো কথাই জানো মই। আংকল আপুনি তোমাতকৈ উপযুক্ত জোঁৱাই মোৰ বাবে আন কোন হ'ব পাৰে কোৱা? প্ৰিয়াৰ প্ৰতি থকা তোমাৰ মৰম আৰু ভাল পোৱা কিমান গভীৰ এই কথা মই জানো আকাশ। এইটো জনাৰ পাছতো যে প্ৰিয়া এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত, যিটো ৰোগৰ ওচৰত বৰ্তমান আধুনিক চিকিৎসা বিজ্ঞানৰ অসহায়। তুমি সঁচাকৈ মহান আকাশ, তুমি সঁচাকৈ মহান। আরে প্রাণ ভৰি ভাল পাই পেলাইছে ইয়াক প্ৰিয়াই। এই জংলী মহাদেৱৰ লগত প্ৰেম হৈছে, প্ৰেম। যি টি বকি নাথাকিবি, ভাঙোৱা কৰোবাৰ। ভাংগুৱাই কি কৈছে একেবাৰে জেগাত কৈছে। ঐ নন্দী, শিৱই পাৰ্বতী পাই গ'ল, পাৰ্বতী পাই গ'ল। পিতাই ক'ত সেই ৰাজকন্যা প্ৰিয়া, ক'ত এই ভিখাৰী ৰুদ্ৰ? শুন এই ৰজাৰ দক্ষৰ কন্যা সতীয়ে তোৰ দৰে জংলী শিৱক পাবৰ কাৰণে তপস্যা কৰিছিল, বুজিছ? এতিয়া প্ৰিয়াৰ নিচিনা ছোৱালী এজনীয়ে মোৰ নিচিনা ভিখাৰী এটাক পাবলৈ তপস্যা কৰিব? নাই আজিকালি ছোৱালীয়ে তপস্যা নকৰে, ডাইৰেক্ট লাইন মাৰে, লাইন। যি মুখত আহে বকি নিদিবি। প্ৰিয়া ইয়ালে প্ৰিয়া ইয়ালে এই গছ গছনি চৰাই চিৰিকটি এইবিলাক ভাল পাই কাৰণে গছ বন চৰাই চিৰিকটি কেৱল শিৱ শান্তি ধামতে থাকে। আৰে ইমান দূৰ বাট খোজকাঢ়ি আহি নাৱেৰে এই নৈখন যে পাৰ হৈ ইয়ালৈ আহি আছে, এনেকে বিগত 3 মাহে যে ইয়ালৈ আহি আছে, এই গছ লতা শিল এইবিলাকৰ লগত কথা পাতিবলৈ আহে, হয়নে নহয়? পেচাই উৰুলি দিছে, পেচাই উৰুলি দিছে। শিৱ শান্তি ধামত বিয়া নামিছে, বিয়া শিৱ শান্তি ধামত ৰুদ্ৰ প্ৰিয়াৰ বিয়া নামিছে। হাজৰিকা, আজিৰ পৰা কোম্পানীৰ সমস্ত কাম আপুনি চম্ভালিব লাগিব। কিয় মানে? আৰে বিয়া নামিছে, বিয়া কাৰ মানে? আৰে মোৰ বিয়া আকৌ। থেংক ইউ হাজৰিকা। কইনা ওচৰৰে দিয়ক, একেবাৰে কুকুৰ ওচৰৰ। মোৰ কুকুৰ শুন, পূৰ্ণিমাৰ জোনটো হৈ কলিতাৰ কাৰেং সজাবলৈ তাই কইনা হৈ আহি আছে।